15 আগষ্টত আমাৰ যিসকল মন্ত্ৰী বিভিন্ন ঠাইত পতাকা উত্তোলন কৰিব যাব মই সেইসকলৰ তালিকাখন আপোনালোকক কৈ দিছোঁ যে কোন কোন জিলালৈকে কোন কোন মন্ত্ৰী পতাকা উত্তোলন কৰিবলৈ যাব। ৰঞ্জিত কুমাৰ দাস বঙাইগাঁৱলৈ যাব। আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব। উৰ্খাও গৌৰা ব্ৰহ্ম বিশ্বনাথত পতাকা উত্তোলন কৰিব। চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ ৰুৰেলত পতাকা উত্তোলন কৰিব, মানে কামৰূপ ৰুৰেল মানে কামৰূপে। পৰিমল শুক্লবৈদ্যই কাছাৰত পতাকা উত্তোলন কৰিব। কেশৱ মহন্তই গোলাঘাটত পতাকা উত্তোলন কৰিব। ডক্টৰ ৰণোজ পেগুৱে ধুবুৰীত পতাকা উত্তোলন কৰিব। অশোক সিংহালে শোণিতপুৰত পতাকা উত্তোলন কৰিব। যোগেন মোহনে লখিমপুৰত পতাকা উত্তোলন কৰিব। সঞ্জয় কিষাণে তিনিচুকীয়াত পতাকা উত্তোলন কৰিব। অজন্তা নেওগে যোৰহাটত পতাকা উত্তোলন কৰিব। পীযুষ হাজৰিকা নগাঁৱত পতাকা উত্তোলন কৰিব। বিমল বৰা শিৱসাগৰত পতাকা উত্তোলন কৰিব। নন্দিতা গাৰ্লোচাই বৰপেটাত পতাকা উত্তোলন কৰিব আৰু মই জয়ন্ত মল্ল বৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰিম। গতিকে পতাকা উত্তোলনৰ কাৰণে আমাৰ আটাইকেইগৰাকী মন্ত্ৰীক এই ধৰণে দায়িত্ব দিয়া হৈছে আৰু এইবাৰ 15 আগষ্টত আমাৰ যিসকল মন্ত্ৰী বিভিন্ন ঠাইত পতাকা উত্তোলন কৰিব যাব মই সেইসকলৰ তালিকাখন আপোনালোকক কৈ দিছোঁ যে